Hello everyone, my name is Himakshi Medhi and welcome to my channel. কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। ময়ো ভালে আছো। তো বলক আজি ভিডিওটো আমি স্টার্ট কৰো। আছো মাছ এটা কি মাছ না জানো আপনারা গম পাইছেন চাওকচোন কি মাছ এটা সাইড পিস মাছ লৈছো মানে মাছ সাইডে মানে বাকি এটা মাছ থৈ দিছো তো প্ৰথমতে মই মাছখিনি 15 মিনিট মানৰ কাৰণে মেৰিনেট কৰিম তো মেৰিনেট কৰিব কাৰণে মই ইয়াতে দিছো অকমান নিমখ তাৰপিছত দিছো অকমান হালধি আৰু দিছো কেঁচা মিঠাতেল তাৰপিছত এইখিনি মই ভালদৰে সানি লম আৰু এইখিনি প্ৰায় 10-15 মিনিটৰ বাবে মেৰিনেট হ'বলৈ থৈ দিওঁ মই ভেজিটেবলছখিনি কাটি লওঁ পটাপট মই 4টা আলু লৈছোঁ 2টা বিলাহী আদা টুকুৰা নহৰু এটা আৰু সৰু সৰু 5টা পিয়াজ লৈছোঁ তো এইখিনি মই কাট কৰি লওঁ তাৰপিছত ইয়াতে মই পানী দিছোঁ কেৰাহী এটা আৰু আলুখিনি বইল হ'বলৈ দিওঁ আৰু আলুখিনি বইল হোৱালৈকে আমি বাকীখিনি যোগাৰ কৰি লওঁ তো আমাৰ আলু প্ৰায় বইল হৈ গৈছে এতিয়া এইখিনি আমি নমাই আমাৰ বাকী প্ৰচেছখিনি ষ্টাৰ্ট কৰোঁ আৰু এইখিনি আমাৰ চপ হৈ গ'ল পিয়াজ বিলাহী আৰু আদা নহৰু এতিয়া আমি ৰন্ধা কামটো ষ্টাৰ্ট কৰি দিওঁ আমাৰ তেলখিনি গৰম হ'বলৈ দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ পিছতে আমি ইয়াতে মাছটো ফ্ৰাই কৰি দিম তো চাই থাকক I am the chef. Jai Shri Ram. এটা পিস মই দিলো বাকি এটা মই মাছ মাতি আনিলো মই নোৱাৰিলো ও মাই গুডনেস কেনেকৈ ৰেচিপিকে সত্যি বাপ ৰেচিপিটোৰ লগতে মই আপোনালোকৰ লগত অকমান কথাও পাতিব বিচাৰিছোঁ একচুৱেলি মই ইউটিউব চেনেলটো খুলিছোঁ যাতে কিবা এটা কেৰিয়াৰ বনাব পাৰোঁ আৰু আজিৰ টাইমতো গম পাইছে পৰিস্থিতিবোৰ কেনেকুৱা হৈ পৰিছে জববোৰৰ প্ৰব্লেম তাৰপিছত কি ক'ম আৰু আমাৰ তাতে ধৰি লওক এনেকুৱা আমি ইমান বেছি মানে জনাও নহয় যে লগালগ ইণ্টাৰভিউ এটা দিম বা জব এটা পাই যাম আমি জানো না আমাৰ এবিলিটি কিমানখিনি তথাপিতো ট্ৰাই নকৰা নহয় ট্ৰাই কৰিয়ে আছোঁ তাৰ মাজতে বিচাৰিছোঁ যাতে ঘৰখনক হেল্প কৰিবৰ বাবে এনেকুৱা এটা প্লেটফৰ্মতো ট্ৰাই এটা কৰি চাওঁ যদিহে আপোনালোকে ভাল পায় আপোনালোকে ছাপোৰ্ট কৰে আই হোপ মই গ্ৰ' কৰিব পাৰিম তো প্লিজ যদি আপোনালোকে ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব ঠিক আছে থেংক ইউ আৰু ময়ো যাতে পাৰোঁ ভাল ভাল কণ্টেণ্ট আপোনালোকৰ ওচৰলৈ আনিবলৈ চেষ্টা কৰি থাকিম আমাৰ মাছ ফ্ৰাই হৈ আছে So yeah, I did it. But ভাঙি থাকিলে এইবিলাক হ'ল মোৰ কুকিং স্কিলছ যদি আপোনাৰ এনেকুৱা টাইপৰ কুকিং স্কিলছ কিবা মন আছে তেতিয়াহ'লে ইউ কেন কণ্টেক্ট মি ঠিক আছে হৈ গ'ল থাকে হৈছে মায়ে কৈছিলে যদি কেৰাহীত এটা খাই থাকে তেতিয়াহ'লে হোৱা নাই এতিয়া এটা খাই নাই উঠি আহিছে তেতিয়া মই এটা খাই আছিলে সেইকাৰণে ভাঙি গৈছিলে তাৰমানে এইটো মোৰ মাছটো উৰিছে ৰেডি ইমান তেল চিটিকে কিয় বাৰু এইটো মই খাই লওঁ তো ইয়াতে কাৰ কি মাছ গম পায়নে আপোনালোকক কৈছোঁ চাব কোনে কি খাব এইটো খাব দেউতাই এইটো খাম মই ফিচা খাওঁ মামুৰ নিচিনা মাছৰ ফিচা ভাল পোৱা কোন আছে জনাবচোন তাৰপিছত মায়ে একেবাৰে সৰু টুকুৰাটো খায় বেয়া লাগে ন মায়ে মানে সদায় সৰুটো খায় বা আমাক ভালখিনি দি মায়ে মানে বাচা কুচাখিনি খায় আৰু এইটো খাব ভাইটিয়ে তো এতিয়া আমি বনাওঁ বাকীখিনি তেলতে বাকীখিনি বনাম কেৰাহীটোৰ তেলখিনি গৰম আছে তেতিয়া আমি এটা শুকান জলকীয়া দি দিছোঁ তাৰপিছতে দিছোঁ আমি ইয়াতে পিঁয়াজ অকমান গোল্ডেন ব্ৰাউন নোহোৱালৈকে মই ভাজি ল'ম পিঁয়াজ প্ৰায় ৰেডি হৈ গৈছে এইখিনি সময়তে আমি ইয়াতে দি দিছোঁ আদা নহৰুৰ পেষ্ট আদা নহৰুটো মই খুন্দি লৈছোঁ আদা নহৰুখিনি যেতিয়ালৈকে আদা নহৰু কেঁচা গোন্ধটো নাযায় তেতিয়ালৈকে মই এইখিনি ভাজি লৈছোঁ ধুনীয়া আৰমা আহিছে আদা নহৰু ভাজিলে যেতিয়া ধুনীয়া গোন্ধ ওলায় সেই গোন্ধটো ওলাইছে তো এইখিনি সময়তে মই দি দিছোঁ বিলাহী ইয়াৰ পিছতে দিছোঁ মই নিমখ আৰু এইখিনি এতিয়া মই ভালদৰে
ইয়াতে দিম 1 চামুচ হালধি গুড়ি 1 চামুচ দিম মই হালধি গুড়ি চামুচ আৰু অকমান দিছো হালধি গুড়ি তাৰ পিছত মই দিছো অকমান 1 চামুচ জিৰা গুড়ি তাৰ পিছত এইখিনি মই ভালদৰে মিলাই লম তো এইখিনি ৰেডি হোৱালৈকে মই আমাৰ আলুখিনি যে আছিলে মই দুটুকুৰা আলু ৰাখিছো মই আলু মানে তেনেকৈ ভাল পাওঁ আৰু বাকী আলুখিনি মই মেছ কৰি লৈছো পিটিকি লৈছো তাৰপিছতে আমি ইয়াতে আলুখিনি দি দিম ভালদৰে মিক্স কৰি ল'ম ইয়াতে অকণমান পানী দিছোঁ তাৰপিছত এইখিনি মিক্স কৰি লৈছোঁ এইখিনি মিক্স কৰাৰ পিছত মই ইয়াতে অকণমান কাশ্মীৰী লাল মিৰ্চ দিম আপোনালোকে দিব পাৰে নিদিব পাৰে যদি আপোনালোকে কালাৰ বিচাৰে অকণমান দিব পাৰে বা স্কিপ কৰি দিব পাৰে মই কাশ্মীৰী মিৰ্চটো দি এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ ভাজি কিনে মই ইয়াতে পানী দি দিম সৰহকৈ পানী দিম কাৰণ মাছৰ জোল খাইহে ভাল লাগে টুকুৰাকেইটা দি দিলোঁ এতিয়া মই এইখিনি বইল হোৱাৰ পিছত অকণমান কেঁচা ধনিয়া দি আমাৰ মাছৰ জোল ৰেডি হৈ যাব And now, sprinkle some fresh coriander on the top. And yes, your fish curry is ready to serve. Wow, English question, no? Thank you for watching. যদি আপোনালোকৰ ভাল লাগিছে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব ঠিক আছে বাই বাই